আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে চাইকেল চলাই এয়া গৈ আছোঁ মই কলেজলৈ বুলি। আজি আমাৰ ছেকেণ্ড ইয়াৰৰ এডমিশ্যন হ'ব। এয়া আহি পালোহি কলেজ, আৰু কলেজ আহিয়ে পোনপ্ৰথমে দুটামান কাম কৰি ল'লোঁ। মানে দুটামান কাম কৰিবলগীয়া আছিল, আৰু কামকেইটা হোৱাৰ পিছত আমি গোটেইকেইটাই গ'লোঁ অডিটৰিয়াম। অডিটৰিয়ামত আজি আমাৰ এডমিশ্যন হ'ব, আৰু সকলোবোৰ ষ্টুডেণ্ট আহি উপস্থিত হৈছেহি, আৰু ছাৰ মেমহঁতো উপস্থিত হৈছেহি। লাহে লাহেকৈ সকলোৰে এডমিশ্যন হৈ আছে। আৰু এয়া ফাইনেলি মোৰো এডমিশ্যনটো হ'ল। বহু সময় ৰোৱাৰ পিছত এডমিশ্যনটো হ'লহি। আৰু মোৰ ফ্ৰেণ্ডকেইজনীৰ অকণমান দেৰি আছে, কাৰণ ইহঁতে অলপ পলমকৈ আহিছিল আৰু মই অলপমান সোনকালে আহিছিলোঁ। সেইবুলি ইহঁতক বাই বাই দি এতিয়া যাবলৈ ওলাইছোঁ মই ঘৰ। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ চাইকেল চলাই, আৰু আজি ভিডিঅ'টো এণ্ডো কৰোঁ চাইকেল চলাই। বাৰু আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকক।